ফলছৰ পৰা ওলাই আহিলোঁ এতিয়া একচুৱেলি ওলাই অহাৰ লগে লগে বৰষুণ পৰিল তাৰপিছত ৰেইনকোট পিন্ধিলোঁ আকৌ বৰষুণ এৰি দিলে মানে বৰষুণেও খেলি আছে আজি মোৰ লগত তো এতিয়া বলক আমাৰ লাষ্ট দুটা ডেষ্টিনেশ্যন আছে ৰাজা চিট আৰু মাদিকেৰি ফৰ্ট আজিৰ কাৰণে বলক এই দুটা ডেষ্টিনেশ্যন কভাৰ কৰি লওঁ ৰাজা চিটৰ পৰা একচুৱেলি ছানছেট আৰু ছানৰাইজ ভিউ বহুত ধুনীয়া হয় বাট আজি নাজানো ছানছেট কি দেখা পাওঁ কাৰণ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই সূৰ্য এবাৰো দেখা পোৱা নাই তথাপিও বলক ৰাজা চিট এবাৰ গৈ আহোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব লাষ্টলৈকে চাই থাকক ইয়াৰ পৰা আৰু ৰাজা চিট 5.6 কিলোমিটাৰ আছে তো ডাইৰেক্ট মই ৰাজা চিটত গৈ আপোনালোকৰ লগত কথা পাতি আছোঁ ফাইনেলি মই আহি পাই গ'লোঁ ৰাজা চিট ফৰ্টৰ পৰা মই গুচি আহিলোঁ সোনকালে কাৰণ তাত বৰ বিশেষ একো নাছিল ফৰ্ট আণ্ডাৰ কনষ্ট্ৰাকশ্যন আৰু মিউজিয়ামত ভিতৰত ফটোগ্ৰাফী ভিডিঅ'গ্ৰাফী নট এলাউড সেইটো কাৰণে মই গুচি আহিলোঁ আৰু এই গোটেই এৰিয়াটো চাওক এইটো এৰিয়াটো বৰ্তমান ৰাজা চিট বুলি জনা যায় কিন্তু স্পেচিয়েলি তাত এটা ভিউ পইণ্ট আছে য'ৰ পৰা ছানৰাইজ আৰু ছানছেট বহুত ধুনীয়া ভিউ আহে আৰু আগতেও আহিছিল আগতে যেতিয়া ৰজাসকলে নিজৰ মাইণ্ড স্ট্ৰেছ ফ্ৰী কৰিবৰ কাৰণে ইয়াত আহিছিল আৰু ৰজা ইয়াত বহিছিলে সেইটো কাৰণে এই জেগাটোৰ নাম ৰাজা চিট বুলি জনা যায় বলক আমি তাত যাওঁ এইটোৱে আছিল ৰাজা চিট বৰষুণ এতিয়াও পৰি আছে সেইটো কাৰণে আপোনালোকক মই ছানছেট আৰু ছানৰাইজ একো দেখাব নোৱাৰিলোঁ তথাপিও যিখিনি দেখিলে যদি ভাল লাগিল আজিৰ এপিছডটো লাইক কৰক কমেণ্ট কৰক কোনটো জেগা আপোনাৰ চবতকৈ বেছি ভাল লাগিল আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক আপোনালোকৰ এটা চিম্পুল ছাবস্ক্ৰাইবে মটিভেট কৰে আগত নতুন ভিডিঅ' বনাবৰ কাৰণে তো আশা কৰিলোঁ আপোনালোকে ছাপোৰ্ট কৰি যাব তো আজিলৈ ইমানতে সামৰিছোঁ বাই বাই